নমস্কাৰ। আজি এখন মই বিশেষ চাটনি বনাইছিলোঁ আৰু চাটনিখন খাবলৈ ইমানেই টেষ্টি হৈছে নহয়, কাৰণ বনাই পিনে মই প্ৰথম অকণমান খাই চাইছিলোঁ, খুবেই ধুনীয়া হয়। আৰু এই চাটনিখন বনাইছিলোঁ মই নৰসিংহ, মচন্দৰী, নহৰু দিছোঁ, জ্বলা দিছোঁ আৰু বাদাম কেইটামান দিছোঁ। কিন্তু কিমান পৰিমাণৰ দি মই বনাইছিলোঁ সেইটো আপোনালোকক দেখুৱাব নাপালোঁ। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব। মই আপোনালোকক কিমান পৰিমাণৰ দি চাটনিখন বনাইছিলোঁ দেখুৱাই দিম। আৰু গৰম ছিজন যিহেতু আহিছে, সেইকাৰণে এই চাটনিখন আমাৰ দেহৰ কাৰণে বহুতেই ভাল হয়। কাৰণ নৰসিংহ মচন্দৰীৰ কথাটো ক'বই নালাগে, আপোনালোক সকলোৱে জানে। সেইবাবেহে মই আপোনালোকৰ মাজলৈ এতিয়া শ্বেয়াৰ কৰি দিছোঁ। আৰু এই চাটনিখন নিশ্চয় আপোনালোকে বনাই খাব বুলি আশা ৰাখিলোঁ। আৰু কেনে পালে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।